বাজিছে তোমাকে ভাবি ভাবি বুকুৰ মোৰ বাঢ়িছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ এণ্ড মিছেছ চাংমাই। আপোনালোকৰ আজি পুনৰবাৰ এটা ভিডিঅ' লৈ আহিছোঁ। পুনৰবাৰ ভিডিঅ'টো সংযোগ হৈছোঁ। এতিয়া আমি যাবলৈ আছোঁ ফুৰিবলৈ বুলি। বাইদেউ ৰেডি হৈছে, বাকী আমাৰ ৰেডি হৈ আছে আৰু সৰুবোৰকে। এইফালে চাওঁ, হাই কৈ দিয়া মানুহগৰাকী মানুহজনী মেইন এয়া একেবাৰে ডাঙৰগৰাকী আমাৰ ডাঙৰ CM গৰাকী। বাকী এতিয়া ৰেডি হৈছোঁ, আমি ৰেডি হৈ আছোঁ ন সোণজনী? ৰেডি নে? অঁ ৰেডি। আমাৰ সোণজনীও যাব আজি আমাৰ লগত। আমি এতিয়া ক'ত যাম ঠিক নাই। প্ৰথমতে ডেষ্টিনেশ্যনটো লৈছিলোঁ গৰম পানীলৈ, কিন্তু গৰম পানীটো বন্ধ হোৱা বুলি গম পালোঁ 2টা বজাত। কিন্তু এতিয়া চাগে চুকাফা যাম। য'তে নাযাওঁ লগত থাকিব, ভিডিঅ'ৰ লগত কণ্টিনিউ হৈ থাকিব, এতিয়া গম পাব আমি ক'ত যাম ক'ত নাযাম। চ' লেটছ ষ্টাৰ্ট। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কণ্টিনিউ হৈ থকাৰ বাবে ধন্যবাদ। মোৰ বাকী চব ৰেডি হৈ গ'ল। সোণজনী ৰেডি হ'লানে? ৰেডি হ'লা? তুমি ৰেডি হ'লানে? চোৱা নাখাই দিয়া। ৰেডি, আমি ৰেডি হৈ গ'লোঁ। আমি ক'ত যাম এতিয়া? ফুৰিব যাম। ক'ত যাম? ফুৰিব যাম। মোৰ চেনেলটো একেবাৰে নতুন। একচুৱেলি মোৰ চেনেলটো নতুন বাৰু। যদি আপোনালোকে চেনেলটো নতুন চাই আছোঁ, নতুনকৈ মোৰ চেনেলটো নতুন, গতিকে সকলোবিলাক নতুন। প্লিজ শ্বেয়াৰ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ ছাইডত থকা ঘণ্টা বাটনটো ক্লিক কৰিব। বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ এণ্ড মিছেছ চাংমাই। আমি একচুৱেলি চব ৰেডি হৈ গ'ল, গাড়ীত আহিলোঁ, অকণ ওলাই আহিলোঁ। এতিয়া মানে ডিচিশ্যনটোহে ফিক্স হোৱা নাই কোনফালে যাম। কি বলো? इसका नहीं हुआ का मतलब मुझको समझ में आ गया, क्या समझ नहीं आ रहा है। लेकिन हुंदनी 2 दिन के बाद फोन करने के लिए बोला है। भाई कौन फाल जाबी को? नहीं फोन किया तो? था। आज तो क्रिसमस है ना, तो बंद है आज। जोहाट लेके जाओगे? जोहाट देता যোৰহাট बोला तो ठीक আছে, আমি যোৰহাটলৈ যাওঁ এতিয়া। ৰাস্তাটো বহুত বেয়া দেই। आओ ब्यास এনেকুৱা ৰাস্তাত বহুত বেয়া গাড়ী চলাওঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। জীৱনত আহিনো পোৱা ৰাস্তা এটাত ড্ৰাইভিং কৰি আহি আছোঁ, লগত ফেমিলি, বাইদেউহঁত, ভাগিনহঁত। একচুৱেলি আমি আজি গৈ আছোঁ তিতাবৰ ৰাস্তা হৈ, দুধৰালি ৰাস্তা হৈ গৈ আছোঁ ঠেঙাল মিউজিয়ামলৈ। কোনোবাই ক'লে বোলে ঠেঙাল মিউজিয়ামত বৰ ধুনীয়া ধুনীয়া বস্তু আছে, চাবলগীয়া বস্তু, যিটো আমি আপুৰুগীয়া সম্পদ বুলি কওঁ কেতিয়াবা। আমি চাবলৈ গৈ আছোঁ এই তিতাবৰ আৰু তিতাবৰ আৰু যোৰহাটৰ যিটো সংযুক্ত পথ, ধুধৰালি বুলি কয়, অতিকৈ বেয়া, বহুত বেয়া অৱস্থাত আছে। বৰ্তমান মেৰামতি কাম চলা নায়েই এতিয়ালৈকে, বৰ্তমান কোনো দেখা নাই মেৰামতি কাম চলা। যি কি নহওক, ভাল লাগিছে, নতুন ৰাস্তাত আহি আছোঁ, লগত মোৰ সংগী আছে। মুখখন দেখাই দিয়া অকণ। তেওঁ কেমেৰা সন্মুখত ওলাবলৈ অকণমান সংকোচ কৰে। বাইদেউ যি কি নহওক, ভিডিঅ'টোত কণ্টিনিউ হোৱাৰ কাৰণে বিৰাট ধন্যবাদ। মই আহি আছোঁ ছুইফ্ট এখন লৈ। এতিয়া কমাৰবন্ধা পুলিচ ষ্টেচন পাৰ হৈ আহিছোঁ, আৰু কিমান দূৰ পাম নাজানো, গুগলে ক'ব। IIT তিতাবৰ বুলি দেখা পাইছোঁ। একচুৱেলি এতিয়া আমি IIT কেম্পাছটো পালোহি মানে, যিটো আমাৰ ইন ফিউচাৰলৈ যিটো
IRT কেম্প মণিপুৰ তিতাবৰত সেইটো পাইছোঁহি বৰ্তমান বেনাৰ এখন দেখা পাইছোঁ দেখিছে নহয় গাড়ী একেবাৰে যাওঁ নাযাওঁ কৰিছে ৰাস্তা বহুতেই বেয়া দেখাই দিওঁ আৰু এটা দিয়া গাড়ী চলাওঁতে কোনোবা জনা ব্যক্তি এজনে কৈছিলে 3টা বস্তু সদায় বেছিকৈ চাবলৈ 4টা বস্তু তিনিআলি চাৰিআলি আৰু পোৱালি আৰু ছোৱালী সেই 4টা বস্তু সদায় বোলে সতৰ্ক তিনিআলি চাৰিআলি যাওঁতে ক্ৰছ কৰোঁতে সদায় সতৰ্ক পোৱালি গৰু হওক মানুহ হওক যিকোনো জাতৰ পোৱালি যিবোৰ জীৱ জন্তু চবৰে পোৱালি আৰু ছোৱালী দেখিলে মানে ন ছোৱালী ল'ৰাবিলাকে ইফালে ঘূৰে ন গতিকে সেই 4টা বস্তু অকণমান গুৰুত্ব দিবৰ কাৰণে কৈছে গতিকে সেইটো বস্তু ফ'ল' কৰিলে চবৰে সুবিধা হয় তিতাবৰ টাউনখন পাৰ হৈ আহিলোঁ বৰ বেছি ৰাছ নহয় ৰাস্তা পদূলি একদম বেয়া বাইদেউ লাজ কৰিছে চাংমাই হোটেল ওলাইছে নেকি মোৰ হোটেল য'তে ত'তে আছে কিবা এটা নকওঁ নেকি কৈ দিয়ে কিবা এটা কেনেকুৱা লাগিছে আহি একচুৱেলি আমি আমাৰ ডেষ্টিনেশ্যনৰ পৰা অকণমান আগবাঢ়ি গ'লোঁ ৰাস্তাটো চিনি নোপোৱাৰ কাৰণে প্ৰায় 3-4 কিলোমিটাৰমান আগবাঢ়ি গ'লোঁ এতিয়া আকৌ ৰিটাৰ্ণ হৈ আহিছোঁ আৰু প্ৰায় গুগলৰ মতে 3 কিলোমিটাৰ যাব লাগিব 3 কিলোমিটাৰ গ'লে আমাৰ ডেষ্টিনেশ্যনটো আমি উপস্থিত হ'ম ভাইয়া ৰাস্তাটো আহি বহুত কষ্ট ড্ৰাইভিং কৰিবলৈ অকণমান কষ্ট বাকী ৰাইজসকলে কেনেকুৱা পাইছে নাজানো বহি পেলাই শুনজনী কেনেকুৱা লাগিছে কঁকাল বিষাই গৈছে নেকি নাই বিষা এতিয়া আমি ৰেল ক্ৰছিঙত ৰৈ আছোঁ ফাইনেলি আমি আহি উপস্থিত হ'লোহি ঠেঙাল মিউজিয়ামত ঠেঙাল মিউজিয়াম আহি পাইছোঁহি এতিয়া বলক যাওঁ আমি টিকেট কাটোঁগৈ তাৰ ভিতৰত কি হয় কি নাই চব দেখাব আমি চেষ্টা কৰিম 1 2 3 4 4জন নকৰোঁ কেছ আৰু বাচ্ছাটো কাটিব লাগিব নেকি তেতিয়াহ'লে 5 টকা আঠটালৈকে খোলা আছে মিউজিয়াম ফাইনেলি এণ্ট্ৰি কৰিলোঁ মিউজিয়ামত প্ৰথমতে অকণমান দৃশ্যটো দেখা লৈছোঁ টিকেট 50 টকাকৈ টিকেট লৈছে আপোনাৰ 5জন মানুহ 25 মানে 250 টকা টিকেট 5জনৰ কাৰণে আমি 5টা টিকেট লৈ সোমালোঁ বৰ্তমান এণ্ট্ৰি কৰিছোঁ বেক চাইডটো চাওক আপোনাৰ বৰ ধুনীয়া দৃশ্য পূৰা সম্পূৰ্ণ গ্লাছেদি বনোৱা আছে মোৰ লগতে বাইদেউটি সোমালে আৰু বেক চাইডটো আমাৰ গেটখন এখন মেইন গেটটো এইটো আৰু ভাল লাগিছে বস্তুটো দেখাত বাহিৰ পালোঁ এতিয়া ভিতৰত কি আছে কি নাই দেখাব মানে সৰুকৈ এখন চিলড্ৰেন গাৰ্ডেন এখন আছে গাৰ্ডেন মানে কি সৰুকৈ গাৰ্ডেন এখন আছে আহক আমি ভিতৰলৈ যাওঁ কি হয় কি নাই চাই যাওঁ মই সোমাই আহিলোঁ ভিতৰৰ ফালৰে এতিয়া আৰু ভিতৰলৈ গৈ আছোঁ মোৰ ওপৰত এটা বস্তু দেখাব চেষ্টা কৰিম বাঁহৰে নিৰ্মিত পাচি খৰাহিৰে এটা ৱালত ডিজাইন কৰা হৈছে আৰু বহুত দুটামান বস্তু দেখাই পালোঁ এতিয়া বৰ্তমান অকণমান আহিছে আৰু ছাইডটো দিছেনে পাতিটো সৰু সৰু জাপি দি ডেক'ৰেশ্যন কৰিছে চাৰিওফালে পাইন গছৰ পুলি বাহিৰৰ দৃশ্যটো চাব ওপৰৰ পৰা আৰু বেকগ্ৰাউণ্ডটো চাব মোৰ এতিয়া ডলা খৰাহী সৰু সৰু পাচি দি পেলাই বনাইছে এইখিনি ৱাল হেং কৰিছে একচুৱেলি ফ্লিপকাৰ্ট বা এমাজনৰ এইবিলাক বস্তু পোৱা যায় কিন্তু সেইবিলাক বস্তু হ'ল কি আপোনাৰ মেটেলৰ কিন্তু এইখিনি সম্পূৰ্ণ আপোনাৰ হাতেৰে নিৰ্মিত বস্তু গতিকে আহক আমি আগলৈ যাওঁ বেক চাইডে দেখিছে এইটো বিৰাট ধুনীয়া লাগিছে এইটো বাঁহৰ
ভিতৰেদি দেখা পাব কিছুমান যিখিনি বস্তু কেমেৰাত বন্দী কৰিব নিদিয়ে, কেমেৰা বা কোনো ধৰণৰ মোবাইলত ফটো উঠাব নিদিয়ে, সম্পূৰ্ণ সম্ভৱ কৰা হৈছে। বেক চাইড আহিছেনে চেপা দি এটা ফুল বনোৱা হৈছে বাঁহৰ, আৰু এটা বস্তু বনাইছে এইটো হ'ল বাঁহৰ বনাইছে, লিখা আছে সংগ্ৰহালয়। শ্ৰীমন্ত শংকৰদেৱৰ যিটো ফুট লগোৱা হৈছে আৰু বাঁহৰ বনোৱা হৈছে, এইটো বাঁহেদি বনোৱা হৈছে। একবাৰ দেখা দিছে সকলো। এইটো সম্পূৰ্ণ এটা ৰাউণ্ডটো দেখা পাইছোঁ যে এইটো এটা বাঁহৰ চেপাৰ, আমি চেপা ঘৰত ইউজ কৰোঁ ন, এটা বহুত চেপা দি পেলাই এটা ফুল বনাইছে, যিখিনি গোটেই ডাঙৰ কৰি পেলাই এটা ফুল বনাইছে চেপাত, আৰু এইফালে সম্পূৰ্ণ বাঁহৰ, গোটেইখিনি বস্তু বাঁহৰে। মই এতিয়া যাম তলত নামি, এইফালে প্ৰৱেশ দুৱাৰখন এইখন এইফালে আমি এইফালে যাম, তলৰ ভিউটো আমি ল'বলৈ চেষ্টা কৰিম। তলত আহি যাওঁ। দুষ্ট কৰিবা সেইজনী আহিব চোৱা ৰাতি ফিৰিম বা নহ'লে লগতে যাব পাৰিলে হয় ৰাতি ঘৰত। বৰ ভাল লাগিলে দেই, জেগাডোখৰ বিৰাট ভাল লাগিছে, মানে কি চাবলগীয়া জেগা, মানে হেৰি কৰিছে আৰু মানে সেইটো পোৱালিকেইটাকো লৈ আহিছোঁ নহয়, সেইকাৰণে মানে ভাল জেগা। মই যোৰহাটতকৈ এইটোৱে বেষ্ট পাইছোঁ মানে কলাক্ষেত্ৰত। চুকাফা ক্ষেত্ৰতো মই গৈছিলোঁ, কিন্তু সোমাবই নাপালোঁ, মানে তাতে সেইদিনাখনি বন্ধ আছিলে। শনিবাৰেহে খোলা, আজিয়ে খোলা মানে নগ'লো আৰু সেইকাৰণে। বাকী ইয়াতে ভাল লাগিছে বাৰু। ঠিক আছে দিয়ক, হ'ব। তোমালোক ইয়াত আছিলা? সন্ধিয়া হৈ আহিছে প্ৰায়, লাইটবিলাক দিছে, জানি গৈছে অকণ প্ৰথম কথা। দাদা এখন কেতিয়া খুলিছে? 2020 চনৰ 11 ডিচেম্বৰৰ পৰা। হয়, 11 ডিচেম্বৰ ন? মানে ইয়াত সম্পূৰ্ণ ঠেঙালৰ যিকোনো সামগ্ৰীবিলাকেই মানে পোৱা যায়নে, মানুহ বেলেগ কিবা কিবি মানে ধৰা আছে? মিউজিয়ামত ঠেঙালৰ যিমানখিনি পুৰণিকলীয়া বস্তুবিলাক আছে, হয়, খেলা ধূলাৰ কাৰণে উপাদান দিয়া আছে। ঠিক আছে, ধন্যবাদ। ঠেঙালয় নহয়, সকলোখিনি বস্তুৰে প্ৰায় যিখিনি বস্তু দিবলগীয়া আছে, চাবলগীয়া কিছুমান আপুৰুগীয়া বস্তু যিখিনি আমাৰ মাজৰ পৰা দিনে দিনে হেৰাই গৈছে, সেইখিনি বস্তু ইয়াত সজীৱ কৰি ৰাখিবৰ কাৰণে, সঞ্চয় কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। গেটখন সন্মুখত দেখা গৈছেতো, সুন্দৰ দৃশ্য, বহুত ধুনীয়া লাগিছে, ভাল লাগিছে, সুন্দৰ দৃশ্য। ঠেঙাল মিউজিয়ামটো সঁচাকৈ বহুত ধুনীয়া আৰু চাবলগীয়া বস্তু আছে, এণ্টাৰটেইনিং বস্তু আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন পাৰ্কো আছে, ইয়াত বহিবৰ কাৰণে সম্পূৰ্ণ জেগা, খোলা জেগা দিছে ফুৰিবৰ কাৰণে। নাৰ্চাৰী যিখন বনাইছে চাবলগীয়া, অত্যাধুনিক ধুনীয়া ধুনীয়া গছৰ ভাল ভাল ফুলৰ নাৰ্চাৰী বনাইছে, ভাল ভাল ইয়াৰ বিৰাট ধুনীয়া, কি নাম নাজানো আৰু ভাল লাগিছে। যিহেতু নাৰ্চাৰীবিলাক ইমান ধুনীয়া ধুনীয়াকৈ বনাইছোঁ নহয়, চাবলগীয়া কাৰণে ফুলবিলাক বৰ ধুনীয়াকৈ সজাইছে, গছবিলাক বিভিন্ন ধৰণৰ। এতিয়া অলপ আন্ধাৰ হৈছে, সন্ধিয়া হৈছে, বাট যি কি নহওক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল আমাৰ ঠেঙাল মিউজিয়াম, ইমান ডাঙৰ, বিশাল, বহুত ডাঙৰ, ভিতৰত বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোক আহিব, প্লিজ চাব।
আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে কি হ'ল কি নাই প্লিজ কমেণ্ট কৰি জনাব প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ বেল আইকনটো দবাব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ নটিফিকেশ্যন সোনকালে প্ৰথম যাব আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেলটো ভিডিঅ'বিলাক আপোনালোকে পাব চ' থেংক ইউ আজি ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ I love it.